প্ৰায় যোৱা 2-3 সপ্তাহ আগৰে পৰা ছ'চিয়েল মিডিয়া, ফেচবুক, নিউজ চেনেল আৰু ইউটিউব অপেন কৰাৰ লগে লগে এজন ব্যক্তিৰ নাম শুনিবলৈ পোৱা যায়, যিজন ব্যক্তিক আপোনালোকে ভালদৰে চিনি পায়, সত্যৰঞ্জন বিৰি, হয়নে? নহয়, সত্যৰঞ্জন বৰা, বিৰি নহয় বৰা। এই ব্যক্তিজনক মই চিনি নাপাওঁ, আচলতে তেওঁৰ ঘৰ ক'ত? তেওঁ ছ'চিয়েল মিডিয়াত যিবোৰ কাম কৰি আছে কেইদিনমানৰ পৰা, ছ'চিয়েল মিডিয়াত এওঁৰ যিখন ভাষ্য শুনাৰ লগে লগে ইয়াক চৰিয়াবলৈ মন যায় যে এওঁ ইছলাম ধৰ্ম বা মুছলমান ধৰ্মৰ বিষয়ে এওঁ কি জানে, যে কিবা এটা লিখিলে, এওঁ কেইদিন আগতে কিতাপ এটা লিখিলে ন, কিতাপ এটা লিখিছে, যিটো কিবা নাম দিছিল এই কোৰাণ শৰীফৰ বিতৰ্কিত কিবা এটা মন্তব্য তাতে ৰাখিছিলে, আৰু তাতে লিখিছিলে যে মুছলমান ধৰ্মৰ মহিলাবোৰ নেকি যৌনকৰ্মী। কেলা তই যৌনকৰ্মী মানে কি আগতে এইটো জানেনে নাই? তই যে যেনে তেনে লিখিলি, তোৰ কিতাপটোত তই যে লিখিলি, নাজানো তোৰ কোন দাদা খুৰাহঁতক লগত লৈ তই লিখিছিলি এইটো, বাংলাদেশৰ কোন কিবা তোৰ আগৰ খুৰা এজনে আছে বোলে, তাতে শুনা পাইছোঁ মই। তইও বাংলাদেশী নে তোৰ এনাচিত নাম আছে নে মোৰ সন্দেহ হৈ আছে, কাৰণ তই অসমত ইমান মৌলানা মুফতি থকা সত্ত্বেও তই বাংলাদেশৰ এজন মানুহৰ কথা শুনি পেলাই তই কিবা কিতাপ এটা লিখিলি, আৰু তাতে লিখিলি যে মুছলমান ধৰ্মৰ মহিলাবোৰ যৌনকৰ্মী। কেলা তই যৌনকৰ্মী মানে আগতে শিকিল। আৰু সেইদিনা কিবা নিউজ চেনেলত ক'লে নহয়, মৌলানাৰ লগত যে বহিছিলে, ঈশা নিউজ ন, ঈশা নিউজত মৌলানাৰ লগত বহিছিলে। তই তেতিয়া ক'ত আছিলি? তেতিয়া যে তই সুধিছিল যে আপুনি কোনটো আয়াতত পাইছে যে ইছলাম ধৰ্মৰ মহিলাসকল যৌনকৰ্মী, তেতিয়া তই মুখৰ পৰা কথা ওলাব নোৱাৰিলি। আৰু আকৌ আজি তই কি কৰিছ যে ইছলাম ধৰ্মৰ মহিলাবোৰক নেকি মৌলানা মুফতিয়ে ব্যৱহাৰ কৰে। কেলা তই কি জানা ইছলাম ধৰ্মৰ বিষয়ে? হিন্দু ধৰ্ম পালন কৰা নাই, তই কি ধৰ্ম পালন কৰা এইটো মই জানিব বিচৰা নাই। তই প্ৰথমতে নিজৰ ধৰ্মটো তই আগতে জানি ল, তোৰ ধৰ্মৰ বিষয়ে তই জান। তই কিয় ইছলাম ধৰ্মক লৈ তই ইমান খেদাখেদি কৰি আছ? এইটো ভাদৰ মাহ নেকি? এইটো ভাদৰ মাহ হ'ল, কিন্তু ভাদ মাহো নহয়, এইটো ভাদ মাহো নহয়। ভাদ মাহ হ'লে মই বায়ু পাৰিলে হয়, তই কিবা কিবি বকিব পাৰা। ভাদ মাহত বকিবি তই? তই ইয়াৰ বকাৰ দৰকাৰ নাই, তই কেলা মই চিনিও নাপাওঁ। তোক আপুনি আপুনি বুলি মানুহে কয় ন, এইবোৰৰ বান্দৰ, যিসকলে তোক আপুনি বুলি কয়, তই এজন বান্দৰ। চিৰিয়াখানাত চাইছিলো নেকি তোক এবাৰ বা দুবাৰ মই? এই আমাৰ ভাৰতবৰ্ষৰ বান্দৰ নহয়, এইটো বেলেগ দেশৰ বান্দৰ। বেলেগ দেশৰ বান্দৰ? আমাৰ দেশৰ বান্দৰবিলাক অলপ ভদ্ৰ আছে। এইটো বাংলাদেশৰ হ'ব, বাংলাদেশৰ বান্দৰ হ'ব। এই তাকে খুৰাৰ পৰা শুনি আহিছিল যে ইছলাম ধৰ্মৰ মহিলাবোৰ যৌনকৰ্মী হয় বুলি। কেলা তুই নিজৰ ধৰ্মৰ বিষয়ে ভালকৈ নাজানা, তুই বেলেগ ধৰ্মৰ বিষয়ে ক'বলৈ আহিছা। আগত তই নিজৰ ধৰ্মৰ বিষয়ে ভালকৈ জানি ল। মই বিচাৰোঁ যে পৃথিৱীত যিমান ধৰ্ম আছে, আমাৰ ভাৰতবৰ্ষত যিমান ধৰ্ম আছে, গোটেইবিলাক ধৰ্মৰ বিষয়ে অলপ জানা দৰকাৰ। জানি ল ভাল, কিন্তু বিতৰ্কিত মন্তব্য দি নহয়। এওঁ আগতে কিবা কিবি কিতাপ লিখিছিলে নিলিখিছিলে মই নাজানো। এওঁ সেইবোৰ কিতাপ লিখি পেলাই মূৰত এইবোৰ গোবৰ লৈ ভগৱানে বা ঈশ্বৰ আল্লাই এওঁক পৃথিৱীত মূৰত গোবৰ দি সোমাই দিছিল নে এওঁ এইবোৰ নিজে সোমাই লৈছে মূৰত, যে কিবা এটা ধৰ্মৰ বিষয় লৈ বিতৰ্কিত মন্তব্য কৰিব? প্ৰথমবাৰ যেতিয়া চাইছোঁ ভাবিছোঁ কিবা এটা ভুল কিবা কিবি হয় মানুহৰ মাজত। নিউজ চেনেলতো তেওঁক বাৰে বাৰে কৈছে যে ক্ষমা খোজক, আপোনাৰ ভুল হৈছে, আপুনি ক্ষমা খোজক ৰাইজৰ পৰা। এওঁ ক্ষমা খোজাই নাই, আকৌ আন এটা বিতৰ্কিত মন্তব্য কৰিলে ইছলাম ধৰ্মৰ মহিলাসকল নেকি মৌলানা মুফতিয়ে ব্যৱহাৰ কৰে। তই স্পষ্টকৈ কি ক'ব খুজিছে এইটো আচলতে মানে তুই কমেডি কৰিবলৈ আহিছা নহয়। যদি কমেডি কৰিবি কেলা তুই হিন্দী ফিল্মত যা, এই কলিকাতাত যা, তাতে কমেডি কৰ। এই ধৰ্মক লৈ তুই কমেডি নকৰিবি। এওঁৰ আচলতে কিবা ইয়াত মানে বেলেগ উদ্দেশ্য আছে এওঁৰ, নহ'লে এনেকুৱা মন্তব্য নকৰে। এটা ট্ৰেণ্ডিং চলি আছে ন যে মুছলমান ধৰ্মৰ ওপৰত কিবা টাৰ্গেট কৰা ব্যক্তিজনে বৰ্তমান ফেমাছ হয়, আৰু এওঁ হয়তো বা এওঁ ৰাজনীতি খেলিব। কেলা তই এইটো নাভাবিবি যে তই ৰাজনীতি খেলাৰ উদ্দেশ্য লৈ কোৰাণ শৰীফৰ বিতৰ্কিত মন্তব্য কৰিবি, মুছলমান মহিলাসকলৰ বিষয়ে তই বেয়া বেয়াকৈ কবি, মৌলানা মুফতিৰ বিষয়ে তই বেয়া বেয়াকৈ কবি, কোৱাৰ পাছত তই ৰাজনীতিত নামিলে তই ৰাজনীতিত তই পাৰ হবি, তই নেতা হবি, এইটো নাভাবিবি। মন্ত্ৰী হোৱাৰ সপোন, এতিয়াও অসমৰ মানুহে ইমান বৰ্তমানত বোকা নহয় যে এজনে মুছলমান ধৰ্ম হওক বা বেলেগ ধৰ্মৰ বিৰুদ্ধে কিবা কথা ক'লে এওঁক যে ভোট দিব। হয়তোবা হিন্দু ধৰ্মৰ মানুহে তোক কেইটামান ভোট দিব, যি কেইজন হিন্দু মানুহে ৰাজনীতিৰ লগত জড়িত, যিকেইটা আচলতে বান্দৰ তোৰ নিচিনা, এই বান্দৰকেইটাই তোক ভোট দিব। বাকী হিন্দু ধৰ্মৰ মানুহক তোক ভোট নিদিয়ে, কাৰণ তোৰ প্ৰকৃত চেহেৰাটো এতিয়া অসমৰ ৰাইজে গম পায় যে তোৰ আচলতে উদ্দেশ্য কি, তই কিহৰ কাৰণে এইবোৰ কৰি আছ। ঐ সত্যৰঞ্জন বৰা কেলা, তোৰ ছবিটো তোৰ ফেচটো অলপ আইনাত চাবি, দাপোনত চাবি কেনেকুৱা লাগে। তই নিজকে বান্দৰ দেখা যায়।
তুই ধৰ্মৰ বিষয়ে কি জানা? ইয়াক মই আচলতে চিৰিয়াখানাত কেতিয়াবা চাইছিলোঁ মই। মই সিদিনা চিৰিয়াখানাত গৈছিলোঁ, বান্দৰ চান্দৰ কম আছে। এইটো ওলাই আহিছে নেকি? এইটো তাতে সোমাই দিব লাগিব। এইটো তাৰ পৰা ওলাই আহিছে বান্দৰ। তাৰ পৰা ওলাই আহিছে এইটো। তই যিখিনি লিখিবি লিখ, যিটো ধৰ্মৰ বিষয়ে তই ভালকৈ জানা এইটো ধৰ্মৰ বিষয়ে তই লিখ। ইছলাম ধৰ্মৰ প্ৰতি তই মাথা নামাৰিবি। ইছলাম ধৰ্মৰ মানুহে কি কৰে নকৰে, যিটো সত্য এইটো প্ৰকাশ কৰ, যিটো মিছা এইটো তক প্ৰকাশ কৰিব নালাগে। তই মিছা এটা কথাক লৈ তই ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ মানুহৰ মাজত যি এটা বিবাদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছ ন, তই কেতিয়া এইটো সফল নহবি তই। আৰু ৰাজনীতি নামিলে কেৱল তক ফুলৰ মালাৰ ঠাইত তক চেণ্ডেলৰ মালা দিম। তই আহিবি এবাৰ আমাৰ ইফালে চাউথ চম্বৰৰ মানকাছৰ ডিষ্ট্ৰিক্টত তই আহিবি, তক চেণ্ডেলৰ মালা গলত দিম মই। তই কোনটো ৰাজনীতিৰ পৰা খেলিবি এইটো চাম। তোৰ বিৰুদ্ধে প্ৰতিটো মাহতে এটা এটাকৈ ভিডিঅ' বনাম মই। তই কি ঘেণ্টা বকিবি ছ'চিয়েল মিডিয়াত বকি থাক, বেলেগ কিবা কিবি কবি কৈ থাক, কি ঘেণ্টা লিখিবি লিখি থাক, কিন্তু ইছলাম ধৰ্মৰ বিষয়ে উল্টা পাল্টা কিবা কিবি আজিৰ পৰা বন্ধ কৰ। নহ'লে তোৰ বিৰুদ্ধে যি দুই তিনিটামান কেছ ইতিমধ্যে তোৰ নামত এজাহাৰ দিছে ন, কিবা কিবি ঠাইত যোৱাকালিয়ে দিলে এটা এজাহাৰ। তোৰ নামত 10-15টা পাৰ ডে এজাহাৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আমি। ঐ সত্যৰঞ্জন বৰা, কেলা তুই বান্দৰ। তোক মই ৱাৰ্ণিং দিছোঁ, এই আজিৰ পৰা যদি তুই আমাৰ এই শংকৰ আজানৰ দেশত, এই অসমত যদি হিন্দু মুছলিমৰ মাজত যদি বিস্পাপ বিয়পা বিচৰা নহয়, তোৰ কিন্তু কথা বেয়া হ'ব। আমাক শান্তিত থাকিবলৈ দে। আমি হিন্দু মুছলিম খ্ৰীষ্টান যিমান ধৰ্মৰ মানুহ আছে আমি সকলোৱে একেলগে থাকি আমি শান্তিত থাকিব বিচাৰোঁ। তোৰ নিচিনা বান্দৰ আহি এই আমাৰ শান্তিটো যাতে বিনিষ্ট হয়, তুই আজিৰ পৰা এই বান্দৰগিৰি এৰি দে, মানুহ হোৱাৰ চেষ্টা কৰ। নেৰিলে এওক ৰাজপথত এক কোবাই পিঠি ফালি দিম তোৰ, পিঠি ফালিম তোৰ। তই যদি আৰু ইয়াৰ পাছতো বিতৰ্কিত মন্তব্য কৰা ন, তোক ৰাজপথত য'তে পাম তোৰ পিঠি ফালিম। এটা কথা আছে নহয়, এওক পিঠি ফালিম। বান্দৰ বুঢ়া হ'লেও গাছত উঠা নেৰে নহয়। যেতিয়া এইটো তেনেকুৱা বান্দৰ, যেতিয়া গছৰ পৰা পৰি যাব ন, তেতিয়া গম পাব কঁকাল ভাঙিলে কেনেকুৱা লাগে। বেছি নকওঁ, অসমৰ ৰাইজে বুজি পায় তোৰ আচল মন্তব্য, তোৰ মেইন ৰিজনটো কি। তই যে এইবোৰ বকি আছা কেইদিনৰ পৰা, তই ফেমাছ হ'ব বিচাৰিছিলি ন, ট্ৰেণ্ডিং হৈছা, নিউজ চেনেলত তোৰ বিষয়ে কথা পাতিছে, তোক নিউজ চেনেলত মাতিছিল, তোক প্ৰশ্ন সুধিছিল, উত্তৰ দিব পৰা নাই, বান্দৰ নিচিনা মুখটো বেকা কৰি পেলাই গুচি আহিছিলি তাৰ পৰা। মৌলানাক কিয় উত্তৰ দিব পৰা নাই তই? যিমানখিনি ফেমাছ হৈছ, আৰু যদি এই ইছলাম ধৰ্মৰ বিষয়ে বেয়াকৈ কোৱা ন, আৰু বেয়াকৈ কিবা কিতাপ লিখা, এই কিতাপ নকলোঁ আৰু দে। এওঁ নিজেই নাজানে তেওঁৰ ধৰ্মগ্ৰন্থত কি আছে। তেওঁ মুছলিমৰ কোৰাণ শ্বৰীফৰ বিষয়ে আজি ক'বলৈ আহিছে। আজিলৈকে কোৰাণ শ্বৰীফত কি আছে, ভুল কি আছে, আজিলৈকে কোনো এইটো ভুল ধৰা নাই। কেলা তুই ক'ৰ পৰা কোৰাণ শ্বৰীফ ৰিচাৰ্চ কৰিলি? সিদিনা এওঁ কৈছিল যে আয়াতটো কি পঢ়ি শুনা, এওঁ ইংৰাজীত আয়াত পঢ়ি শুনাইছে, আৰু আয়াতৰ ক'লে যে এইটোৰ মিনিং এইখিনিয়ে হয়। এটা আয়াতত বাকীখিনি যিখিনি কথা কৈছে এইটো কৈছে, এটা ফুল চেণ্টেন্সটোৰ মিনিং ল'ব লাগে ন, আধা চেণ্টেন্সটো লৈ পেলাই এওঁ কিবা কিবি বকিছে আৰু লিখিছে তাত। সিদিনা উত্তৰ দিয়া নাই, আৰু আকৌ এটা ভুল কৰিলে মানিব পৰা যায়, আকৌ এয়া কৰি আছে যে মুছলমান তিৰোতাবোৰক মৌলানা মুফতিয়ে বোলে ব্যৱহাৰ কৰে। উল্টা পাল্টা বকাবকি বন্ধ কৰ। আমি শান্তিত জীয়াই আছো, হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধ চবে। সত্যৰঞ্জন বৰা কেলা না, এইটো পিছত দিম, এইটো আমি পিছত দিম। আজিৰ পৰা তুই যদি কেলা ঠিক নহয় তুই কেলা এইটো মুখত মাৰি দিম তোৰ কেলা মই। তই আমাৰ ল'ৰাবোৰৰ বিষয়ে কিবা কিবি ক'লে আমি মানি ল'ম, আমাৰ মহিলা বা তিৰোতা বা ছোৱালীবোৰৰ বিষয়ে যদি উল্টা পাল্টাকৈ কোৱা ন, তই গম পাবি কৈ দিছোঁ। আজিৰ পৰা এইবোৰ একেবাৰে বন্ধ কৰ। আৰু নিউজ চেনেলবোৰকো কৈছোঁ, এই বান্দৰটোক যাতে আপোনালোকে মাতি লৈ আহি তাতে এই পেকবোৰ নুশুনে। এওঁৰ হাতত যদি প্ৰকৃত এওঁৰ হাতত প্ৰমাণ থাকে, প্ৰমাণখিনি হাতত লৈ যাতে এওঁ নিউজ চেনেলৰ সন্মুখত আহে। সঠিক তথ্য লৈ আহিব, সঠিক তথ্য আনিবি, তথ্য লৈ মানুহৰ আগত এইবোৰ ক'ব নালাগে। কেলা মানুহ হোৱাৰ চেষ্টা কৰ। সন্মানৰ যোগ্য নহয় আচলতে। কেলা তই কিবা কিবি আবুল তাবুল বকিব লাগে, তোৰ মুখত তোক চৰিয়ালো হয় মই ওচৰত পালে, তাৰপিছত জেল ফাঁচি কিবা আছিল মই চালো হয়, তোক চৰিয়ালো হয় মই। হিলাদিত্যৰ পৰা শিকিছে, হিলাদিত্যৰ কিবা বিতৰ্ক, এই হিলাদিত্যক মই এইটো দামে নিদিওঁ, এইটো বেলেগ। কিছুমান কথা ফলো কৰি আছে যে মই যদি এদিন মানে অসমৰ কিবা MLA বা মন্ত্ৰী হ'ব পাৰোঁ যদি। এইটো ট্ৰেণ্ডিঙত চলি আছে কাৰণে আবুল তাবুল বকিছে, মই গম পাওঁ এইটো। কিন্তু এইবোৰ বকাবকি তই বন্ধ কৰ, নহ'লে তোৰ অৱস্থা খুবেই বেয়া হ'ব। বেছিকৈ নকলোঁ, অৱশেষত আমি অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ,
যে এনেকুৱা ধৰণৰ ৰাজনৈতিকে হওক বা অৰাজনৈতিকে হওক মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাত আপোনালোকে কিবা কিবি নকৰিব, এওঁলোকে কিবা বকি থাকিবলৈ দিয়ক। নিউজ চেনেলবোৰে যাতে এওঁলোকক নামাতে। আমি হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধ আমি বজাই ৰাখিম।